মেঘ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে অনুকূল হ'ব। পৰিয়াল পাৰিবাৰিকভাৱে গোটেই দিনটো সুখেৰে অতিবাহিত কৰিব পাৰিব। বিত্ত উপাৰ্জন বৃদ্ধি পাব তথা অতিৰিক্ত লাভ অৰ্জন কৰাৰ সম্ভাৱনা থাকিব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত অধিক ভাল কৰিব পাৰিব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো আনন্দদায়ক হ'ব। স্বাস্থ্য শাৰীৰিকভাৱে আপোনাৰ সুস্থতা অটুট থাকিব। বৃত্তি কিছু পেছাদাৰী লাভালাভৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত কোনো নতুন চুক্তি হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ দিনটো ভৰণী নক্ষত্ৰতকৈ অশ্বিনী আৰু কৃতিকা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। বৃষ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে সুখৰ নহ'ব। পৰিয়াল আপুনি সন্তান অথবা অনুজ ভাতৃভগ্নী সম্বন্ধীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্ত অথবা ভূমি সম্পত্তি সম্পৰ্কীয় কোনো চাপ থাকিব পাৰে। আৰ্থিক ক্ষতি হোৱাৰ আশংকা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। বৃত্তি আপোনাৰ পেছাদাৰী জীৱন সম্বন্ধীয় কোনো চাপ থাকিব পাৰে। ব্যৱসায়ীসকলৰ লেনদেনত লোকচান হ'ব পাৰে। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মিথুন ৰাশি সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এক চাপপূৰ্ণ দিন হ'ব। পৰিয়াল মাতৃৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ বাবে অথবা আন কোনো সদস্য সম্বন্ধীয় সমস্যাৰ বাবে উদ্বেগৰ সৃষ্টি হ'ব পাৰে। বিত্তীয় বিষয়ক চাপ থাকিব তথা আপুনি আপোনাৰ পৰিকল্পনা অনুসৰি লাভ প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া শুনাত মনোযোগ দিবলৈ অসুবিধা পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এইটো এটা চাপপূৰ্ণ দিন হ'ব পাৰে। স্বাস্থ্য আপুনি স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। বৃত্তি পেছাদাৰী আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব পাৰে। বিশেষ পূৰ্ণবছৰ তুলনাত মৃগশিৰা আৰু আদ্ৰা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কৰ্কট ৰাশি সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এক আনন্দদায়ক দিন হ'ব। পৰিয়াল আপুনি আপোনাৰ অনুজ ভাতৃভগ্নী অথবা নিকট তথা প্ৰিয়জনৰ বাবে সুখী অনুভৱ কৰিব। আপুনি কোনো চমু যাত্ৰাৰ দ্বাৰা লাভৱান হ'ব। বিত্তীয় বিষয়ক উন্নতি লাভ কৰিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম আপোনাৰ প্ৰিয়জনৰ সৈতে উপভোগ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আপুনি দিনটোত সুস্থ তথা সবল হৈ থাকিব। বৃত্তি পেছাদাৰীসকলে তেওঁলোকৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত কোনো নতুন যোগাযোগ হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ পূৰ্ণবসু আৰু অশ্লেষা নক্ষত্ৰতকৈ দিনটো পুষ্যা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। সিংহ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে বিশেষ অনুকূল নহ'ব। পৰিয়াল পাৰিবাৰিক সমস্যাই উদ্বেগ সৃষ্টি কৰাৰ সম্ভাৱনা থাকিব। বিত্ত আপুনি কোনো বাধা অথবা বিবাদৰ সন্মুখীন হ'ব পাৰে তথা আপুনি বিত্তীয় বিষয়ত লোকচানৰ সন্মুখীন হ'ব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিভা অনুসৰি ভাল কৰিব নোৱাৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এইটো বিশেষ আনন্দময় দিন নহ'ব। স্বাস্থ্য আপুনি শাৰীৰিক অথবা মানসিক কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে এইটো এটা প্ৰতিকূল দিন হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ পূৰ্ব ফাল্গুনী তুলনাত মঘা আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কন্যা ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে যথেষ্ট উৎকৃষ্ট হ'ব। পৰিয়াল গোটেই দিনজুৰিয়ে পাৰিবাৰিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। জ্যেষ্ঠ ভাতৃভগ্নী সম্বন্ধীয় বিষয়ক সুখ লাভ কৰিব। বিত্ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব তথা আপুনি অতিৰিক্ত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত উৎকৃষ্ট ফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটা আনন্দদায়ক দিন হ'ব। স্বাস্থ্য শাৰীৰিকভাৱে আপুনি সুস্থ তথা সবল হৈ থাকিব। বৃত্তি পেছাদাৰীসকলৰ ভাগ্যৰ উন্নতি ঘটিব। ব্যৱসায়ীসকলৰ ব্যৱসায় সম্প্ৰসাৰণ হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। তুলা ৰাশি সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এক অশুভ দিন হ'ব। পৰিয়াল পাৰিবাৰিক জীৱন বিচলিত হ'ব পাৰে। বিত্ত ব্যৱসায়িক লেনদেনত লোকচান হোৱাৰ আশংকা থাকিব। শিক্ষাৰ্থীসকলে আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিব। প্ৰেম আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্য আপোনাৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হ'ব পাৰে। বৃত্তি পেছাদাৰীসকলৰ বাবে এইটো এটা চাপপূৰ্ণ দিন হ'ব। ব্যৱসায়ীসকলৰ তেওঁলোকৰ লেনদেনত লোকচান হ'ব পাৰে। বিশেষ বিশাখাৰ তুলনাত চিত্ৰা আৰু স্বাতী নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে।
বৃশ্চিক ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে অতি আনন্দদায়ক হ'ব। পৰিয়াল পাৰিবাৰিকভাৱে গোটেই দিনটোৱে সুখেৰে অতিবাহিত হ'ব। পিতৃ তথা জ্যেষ্ঠ ভাতৃ ভগ্নী সম্বন্ধীয় বিষয়ত সুখ লাভ কৰিব। বিত্তীয় লেনদেন মসৃণ তথা দ্ৰুত হ'ব। কিছু অতিৰিক্ত মুনাফা অৰ্জন কৰাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত যথেষ্ট ভাল কৰিব পাৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এক অনুকূল দিন হ'ব। স্বাস্থ্য শাৰীৰিক সুস্থতা অটুট থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী সফলতা বৃদ্ধি পাব। ব্যৱসায়ত কোনো নতুন চুক্তি অথবা সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ দিনটো বিশাখা আৰু জ্যেষ্ঠ নক্ষত্ৰতকৈ অনুৰাধা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। ধনুৰাশি সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এক উৎকৃষ্ট দিন হ'ব। পৰিয়াল পাৰিবাৰিকভাৱে গোটেই দিনটোৱে সুখেৰে অতিবাহিত হ'ব। বৃত্ত আপোনাৰ ব্যৱসায়ত নগদ ধনৰ প্ৰৱাহ বৃদ্ধি পাব তথা কিছু অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে প্ৰত্যক্ষ অনুসৰি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটা আনন্দদায়ক দিন হ'ব। স্বাস্থ্য শাৰীৰিক সুস্থতা অব্যাহত থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি পাব। ব্যৱসায়ীসকলে ব্যৱসায়িক ভ্ৰমণৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষ পূৰ্বখাৰা নক্ষত্ৰতকৈ মূলা আৰু উত্তৰখাৰা নক্ষত্ৰৰ লোকসকলৰ বাবে দিনটো অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মকৰ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে শুভ নহ'ব। পৰিয়াল আপুনি আপোনাৰ পিতৃ তথা পৰিয়ালৰ আন কোনো ব্যক্তি সম্বন্ধীয় সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। ভ্ৰমণকালত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। মুক্ত বিত্তীয় প্ৰৱাহত কোনো বাধা অথবা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। শিক্ষাৰ্থীসকলে আশা কৰা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো সহজ নহ'ব। স্বাস্থ্য আশা কৰা অনুসৰি নাথাকিব পাৰে। বৃত্তি আপোনাৰ পেছাদাৰী জীৱন সম্বন্ধীয় কোনো চাপ আহি পৰিব পাৰে। ব্যৱসায়ীসকলৰ লেনদেনত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কুম্ভ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে এক চাপপূৰ্ণ দিন হ'ব। পৰিয়াল আপুনি পৰিয়ালৰ কোনো সদস্য সম্বন্ধীয় সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্তীয় বিষয়ত চাপ থাকিব। আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটি চাপপূৰ্ণ দিন হ'ব। স্বাস্থ্য আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি আপুনি আপোনাৰ পেছাদাৰী জীৱনত কোনো অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হ'ব লাগিব পাৰে। ব্যৱসায়ীসকলে লেনদেনত সতৰ্ক হোৱাৰ প্ৰয়োজন থাকিব। বিশেষ পূৰ্ব ভাদ্ৰপদৰ তুলনাত ধনিষ্ঠ আৰু শতভিষা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মীন ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে অতি আনন্দদায়ক হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়াল আপুনি আজি এটা সুখী পাৰিবাৰিক জীৱন উপভোগ কৰিব। সংসাৰ তথা সন্তান সুখৰ প্ৰাপ্তি হ'ব। বিত্তীয় লাভালাভৰ পূৰ্ণ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটা আনন্দদায়ক দিন হ'ব। স্বাস্থ্য আপোনাৰ সুস্থতা অটুট থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি হ'ব। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক ভ্ৰমণৰ পৰা লাভৱান হ'ব। বিশেষ দিনটো পূৰ্ব ভাদ্ৰপদ আৰু ৰেৱতী নক্ষত্ৰতকৈ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে।